Hello all, welcome back to my channel. So আজি মই মোৰ দিনটো আপোনালোকৰ লগত শেয়াৰ কৰিম. So first day to start হৈছে with a glass of chia seeds water along with some almonds. Chia seeds or almonds খিনি মই ৰাতিয়ে তিয়াই থৈ দিওঁ. So এয়াই খাই মই স্কুললৈ যাওঁ. এফালে টিফিনৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ. কেপচিকাম, পিঁয়াজ, গাজৰ কাটি থৈছোঁ. বনাম মই আজি ডালিয়া পোলাও সেইকাৰণে। আৰু ডালিয়া পোলাওটো কেনেকৈ বনাওঁ? এফালে প্ৰেছাৰ কুকাৰত মাষ্টাৰ্ড অইল দিলোঁ। তাৰপিছত এড কৰি দিলোঁ কেইটামান জিৰা, পিঁয়াজ আৰু আদা নহৰু অকণমান সো আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে ভাজিলোঁ ভাজাৰ পাছতে এফালে এড কৰিছোঁ আপোনাৰ গাজৰখিনিও ভাজি ল'লোঁ তাৰপিছত ডালিয়াখিনি দি দিলোঁ ডালিয়াখিনি অলপমান ভাজাৰ পাছতে লগে লগে দিলোঁ আপোনাৰ কেপচিকাম আৰু এফালে পনীৰখিনি সো ইয়েছ তাৰপিছত গৰম পানী দি প্ৰেছাৰৰ হুইচেল মৰালোঁ আৰু এফালে মোৰ ডালিয়া পোলাও ইজ ৰেডি তাৰপিছত স্কুললৈ বুলিও ৰেডি হ'লোঁ আৰু এফালে ওলাই গ'লোঁ দেখিছেনে এফালে নিউজ পেপাৰো পৰি গৈছে তাৰপিছত 12টা বাজিলে আৰু টিফিন টাইম হ'ল এয়া খাবলৈ ল'লোঁ খাই থাকোঁতে লগৰজনী সুধিলে কি আনিছ ক'লোঁ যে ডালিয়া পোলাও আনিছোঁ তাইকো কৈছোঁ টেষ্ট কৰ খা তাই খাই পিনি এফালে দেখিছেনে কমপ্লিমেণ্টটো দিছে তাই খাই পিনি গ'ল আৰু মই এনেকৈ খাই থকা দেখি আৰু এজনী আহিলে তাইও খালে এইখিনি লাষ্টৰখিনিয়ে তাই পালে এফালে চাওকচোন যোনটো ইমান ধুনীয়া লাগিছে দেখিবলৈ মাছৰ বজাৰ বুলি ওলাই গ'লোঁ হয় কিন্তু মাছ কমহে পালোঁ যি পালোঁ তাকে ল'লোঁ আৰু এফালে দাম দৰ কৰি পিনি মাছ ল'লোঁ আৰু এফালে চাওকচোন পাচলিখিনি দেখিতো ভাল লাগে কি লওঁ কি নলওঁ লাগিছিলে তাৰপিছত এফালে বিলাহী কেইটামান ল'লোঁ আৰু মিনৱাইল এফালে এখেতে কচু কেইটামান বাছিলে তাৰপিছত আহি থকা সময়ত এখন কেপচাৰ কৰিলোঁ চ' মাছখিনি হাজবেণ্ডে ভাজিলে চ' সেইখন পেনতে মই মোৰ আঞ্জাখিনি ষ্টাৰ্ট কৰিলোঁ বনাবলৈ জিৰা দিলোঁ পিঁয়াজ দিলোঁ তাৰপিছত আদা নহৰু দি অকণমান ভাজি ল'লোঁ তাৰপিছত এই কচুখিনি যে বইল কৰি থৈছিলোঁ সেইখিনি এড কৰি দিলোঁ আৰু এইফালে কি বনালোঁ মাইক্ৰ'অভেনত উঠাই দিলোঁ ভাত তাৰপিছত এইফালে উতল অহাৰ লগে লগে আঞ্জাখিনিতে মাছখিনি এড কৰি দিলোঁ আৰু এইফালে মোৰ ভাতো ৰেডি হৈ গ'ল মাছৰ আঞ্জাও ৰেডি হৈ গ'ল এয়াই খাই আজি আমাৰ ডিনাৰটো হ'ল আজিলৈ